আসসালামু আলাইকুম এভৰিৱান মই মাহিনুৰ বজাৰত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। আজি মাহিনুৰ ৰাতিপুৱা এফালে যাবলৈ ওলাইছে আৰু ক'ত গৈছে জানানে বাৰু? আজি মানে আমাৰ মামাৰ ল'ৰাৰ বিয়া আৰু সেইকাৰণে ল'ৰাৰ লগত যাব ছোৱালী আনিবলৈ। লখিমপুৰৰ পৰা ছোৱালী আনিব আৰু আজি যাব, আজি থাকি কাইলৈহে উভতিব আৰু আমিও যাম আমাৰ ঘৰত, মানে ঘৰ ৰখিবৰ কাৰণে। আৰু সেয়া মই আপোনালোকক সকলো দেখাই যাম আৰু আশা কৰিছোঁ মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব। মাত্ৰ এদিনৰ কাৰণে ওলাইছোঁ, তথাপিও ইমান টালিটো বোলা দেই। দেখছে বেটিৰে মূৰে ইয়াত লৈছোঁ। গুলুও যাব এবাৰ। আমি ওলালোঁ যাবলৈ ফুটনিলে আৰু আমি আচলতে ঘৰ ৰখি ঘৰ ৰখিম আৰু মাইহঁত গ'লে মায়ে কৰি আমি যাবলৈ ওলাই আছোঁ। পাপু আহিব নিবলৈ। এয়া পাপু আহি গ'ল বেগ লৈ পিঠিত। হাচিন ঘৰ ৰখীয়া অকলশৰীয়া একেবাৰে। নাই বেটি জানহঁত হাইৰাণ, দৰা চাব নাপাম। পাপু দাদা বহিলা হৈ গ'ল ব'লা। এইয়া হাতী আৰু এটা হেৰিয়া আগত যা হাতী থাকে সেই ঘৰ মানুহ। আগতে হাতী থকা মানে আৰু বহুত ধনী মানুহ, একদম সম্ভ্ৰান্ত মানুহ বুলি ধৰা হয়, কিন্তু আজিকালি হাতী প্ৰায় নায়েই মানুহৰ ঘৰত। গৈছে দেই, খোজটো দেখিছা নাই কিমান ধুনীয়া, কেনেকৈ গহীনকৈ যায়। চায়ে ভাল লাগে। কিবা এটা খাবলৈ দিছে, নমস্কাৰ কৰিলে, খালে চকু পানী ওলাই থাকে নে? মৃত্যুঞ্জয় মন্দিৰলৈ এইফালে যায়। নাই যোৱা নহয় ন? নাই যোৱা, মৃত্যুঞ্জয় মন্দিৰ নাই যোৱা। আচলতে মামাৰ ঘৰত বিয়া পতা নাই, মানে ছোৱালীজনী লৈহে আনিব। আগৰ ভিডিঅ'ত মই জনাইছিলোঁ তাৰ আচলতে প্ৰথমখন বিবাহ সফল নহ'ল আৰু সেইকাৰণে সি দ্বিতীয়বাৰ আকৌ নতুনকৈ জীৱনটো আৰম্ভ কৰিবলৈ আগবাঢ়িছে। আপোনালোকে দোৱা আৰু আশীৰ্বাদ কৰিব তাৰ যেন এইবাৰ দাম্পত্য জীৱন সুখৰ আৰু শান্তিময় হয় আৰু সফল হয়। যিহেতু সিহঁতি ইয়াতে থাকিব সেইকাৰণে এতিয়ালৈকে ওলোৱাই নাই, মানে অকণমান দেৰিকৈ যাব আৰু নিকাহ আছে কালিলৈ। পেকিং এইবিলাক কৰোঁতে ৰাতি বহুত দেৰি হৈ গ'ল, সেইকাৰণে এতিয়ালৈকে ৱাহিদে উঠাই নাই। মই মনে অকণমান ভিডিঅ' কৰিলোঁ। এতিয়া মই বস্তুখিনি অকণমান দেখাই দিওঁ। সম্পূৰ্ণ পেকিং হৈ গ'ল আৰু ওপৰে অকণ দেখাই দিছোঁ। ঘৰত পেকিং কৰিলে নে এইবিলাক ৱাহিদে নে হেৰিতে তাতে ঘৰত কৰিছা ন? এইখিনি কাপোৰখিনি ন কামৰ উৰুণাখন ভাল লাগিছে কাপোৰখিনি। গহনাৰ ছেটকেইটা চাওকচোন, বৰ ধুনীয়া লাগিছে, ডিজাইনটো ভাল লাগিছে। গহনা কাপোৰ কানি গোটেইখিনি নগাঁৱতে কিনিছে, বহুত ধুনীয়া লাগিছে গোটেইখিনি বস্তু। এইখন মানে নিকাহৰ উনা নহয়, হেৰি ৰিহা দিয়ে না, এতিয়া চাদৰৰ লগত পিন্ধিব পাৰিব। এযোৰ চুইজাৰে এইখিনি মেকআপৰ বস্তুখিনি, সেইটো বেগটো চিলাব নালাগে। ড্ৰাই ফ্ৰুটছৰ সেইখন সাৱধানীটো নিব। কইনাৰ চেণ্ডেলটো দেখাব নহ'ল নহয়। কইনাৰ গড্ৰেজ কাহিনী ক'ত লাগিলে? ৰৌনক দৰাৰ লগত নোযোৱা, মামাৰ লগত নোযোৱা।
আমাৰ ৰচিতা বাই ল'ৰা মোৰ ভাগিনে হয়, ইমান ডাঙৰ হৈ গ'ল, এতিয়াহে লগ পাইছোঁ তাক। পাপু নাযায় দৰাৰ লগত, আমি আৰু পাপু ঘৰ ৰখীয়া। মামী ৱাহিদাহঁত ৰেডি হৈ গ'ল যাবলৈ, আৰু বেছি সময় নাই এতিয়া যাব। আৰু এতিয়া প্ৰায় 10টাই বাজি গ'ল, আৰু মাহিনৰ আবুহঁতক আমি লগেই নাপালে, সিহঁতি অকণমান আগতেই গ'ল। ইমান দূৰ ৰেডি হ'লা? দৰাৰ লগত যাবা? অঁ সুধিছে মাই, মেৰী মামী আৰু ওচৰৰে বৰমা এগৰাকীয়ে খুব জমাই আছে, মানে ওচৰৰে নতুন বোৱাৰী এগৰাকী আহিছে দৰাৰ লগত যাবলৈ, তাইক জ্বলাই আছে। নাই খোৱা নাই মাথা তাক যোৱাৰ আগে আগে অকণমান মুখ মিঠা কৰাইছোঁ। দৰাৰ আকৌ দোষ দুজন, আমাৰ ফালে তামুলী বুলি কয়, এইফালে আকৌ দোষ বুলি কয়। হাৰিছ ৰেডি হ'লা? আহিলা? অঁ আছোঁ অল্লে কৰা তো। সকলোৱে চিম্পুল ড্ৰেছ কৰিয়ে গৈছে, কাৰণ নিকা যিহেতু কালিলৈ, সেইকাৰণে কাইলৈহে সম্পূৰ্ণ দৰাৰ ড্ৰেছ কৰিব। নিয়ত কৰি থ'লে হ'ল। হেৰি হৈ যাব বেটাজন, ৰৌনক গুচি গ'লে একদম মন বেয়া হৈ যাব। আৰু অঁ বুলিয়ে কৈছে, অঁ বুলি কৈছে। মই যদি এবাৰ জোৰ কৰোঁ একদম এক্সট্ৰা সঁচাকৈ। অঁ থাকি যোৱা নহ'লে। থাকিবা না, থাকিব কৈছে, থাকিম কৈছে সি। মেহদিয়ে বৰ বেজাৰ পাইছে নহয় এতিয়া। ৰৌনক আৰু মেহদি দুয়োটা যে সাংঘাতিক মিল, মানে এতিয়া একদম তাৰ মেহদি মনটো একদম মাৰি পেলালে ৰৌনক যোৱা দেখি। ঘৰৰ মানুহ চব গুচি গ'ল, আমি এতিয়া গোটেইখিনি আলহী একদম। আজি পুৰা পাৰ্টি চলিব, আজি পুৰা পাৰ্টি। অঁ বৰ বেয়া পাইছে মেহদিয়ে। সকলো গ'ল, মই এতিয়া অকণমান ড্ৰয়িং ৰুমলৈ আহিছোঁ, আৰু কইনাৰ বস্তুখিনি আপোনালোকক দেখাওঁ। কইনাৰ ফাৰ্ণিচাৰটো অকণ দেখাই দিওঁ। এইটো ডাইনিংটো, চোফাটো ভাল লাগিছে। দৰা কইনাৰ বেডৰুমটো অকণমান দেখাওঁ। বেটীজন আজি ৰাতিৰ কাৰণে এইটো ৰুম আমাৰ ন বেটী, কাইলৈ হৈ যাব দৰা কইনাৰ। এতিয়া সিহঁতি যোৱাৰ পিছত সকলো চাফ চিকুণ হৈ গ'ল, বিচনা চিচনা পাৰি মেলি ঘৰ দুৱাৰ সাৰাৰ পিছত চাহ একাপ খালোঁ সকলোৱে মিলি, তাৰপিছতে ভাতৰ যা যোগাৰ হ'ল। এতিয়া আমি অকলে যিহেতু আছোঁ, আমাৰ দুপৰীয়াৰ সাজটো এয়া চব্জি ভাজিলোঁ, স্কচ আৰু আলু পটল এনেকৈ দি চব্জি এখন কৰিছোঁ, আৰু মাছৰ চৰচৰি। এয়া ইহঁত তিনিটালৈ ডিম উলিয়াই থৈছোঁ, ভাজি দিম।
ব'লা বেটা ভাত খাই লোৱা নকৰিবা জানমণিয়ে মই অকণমান বিচনাখনত পৰিছোঁ আৰু ইহঁতে ভোকেই লগা নাই বোলে কিয় জানো এতিয়া ভোকেই নালাগে আজি ৰাতিলৈ পাপু দাদাই পাৰ্টি খুৱাব বোলে আমাক আজি পাপুৱে দাৱাত দিছে পাপুৰ দাৱাত মানে ইয়াতে বনোৱা সিজাই ইয়াতে কৰিম আৰু বজাৰ কৰিছে সি মাংস চাংস আনিলে আৰু কিবা কিবি আনিব আজি ৰাতিৰ সাঁজ অকণমান স্পেচিয়েল হ'ব আৰু এতিয়া 2টা বাজিয়ে গ'ল আমি ভাত খাবলৈ আহিছোঁ আৰু আমাৰ মাইক ভাত দিছোঁ তাৰপিছতে বেদাজানহঁতকো দিওঁ দুপৰীয়াৰ ভাত খাই আছে ইহঁতৰ এই স্পেচিয়েল খানা এয়াই কণী ভজা বছ হৈ গ'ল আৰু দালি দিলে আপত্তি নাই আৰু ন বেটিজানো একে আৰু মায়ে মাছৰ চৰচৰি আৰু ভাজি দি খাইছে আৰু এইখিনিতে আজিৰ ভিডিঅ'টো মই সামৰিছোঁ মোৰ নেক্সট ভিডিঅ'ত মই ৱাহিদাহঁতৰ ঘৰত দিনটো কেনেকৈ কটালোঁ আৰু দৰা কেনেকৈ আহিল সকলো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু আশা কৰিছোঁ মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই যাব আৰু এতিয়া আজিলৈ আহোঁ ধন্যবাদ